আজি হৈছে ৰবিবাৰ ঘৰতে আছোঁ আৰু ঘৰত থাকিলে কেতিয়াবা কিবা এটা বনাই খাব খুবেই মন যায় নহয় জানো আৰু সেইবাবে বনাব লৈছোঁ কেঁকোৰা গোটেইখিনি বস্তু মই ৰেডি কৰি লৈ লৈছোঁ আলু কাটি লৈছোঁ পিঁয়াজ কাটি ল'লোঁ জলকীয়াখিনিও কাটি ল'লোঁ এতিয়া মই কুকাৰ এটাত অলপমান পানী দি মই তাত কেঁকোৰাখিনি ঢালি দিম আৰু পিঁয়াজ দুটুকুৰমান দি দিলোঁ কাটি থোৱা জলকীয়াও দুটুকুৰমান দি দিলোঁ লগতে দিলোঁ মই কাটি থোৱা আলুখিনি মই এটা বা দুটা মই চিটি মাৰিব দিম তাৰপিছতে তেল বহাই দিলোঁ তাৰপিছতে পাঁচফোৰণ অলপ দি দিলোঁ তাৰপিছতে দিলোঁ মই আদা নহৰুৰ পেষ্টখিনি অলপমান লৰাই থাকিম তাৰপিছতে দি দিলোঁ গৰম মছলা কালাৰ আহিবৰ কাৰণে দিলোঁ মই ৰেড চিলি তাৰপিছতে গোটেইখিনি ভাজা হোৱাৰ পিছতে মই যিখিনি চিটি মাৰিব দিছিলোঁ কেঁকোৰাখিনি মই ইয়াতে ঢালি দিলোঁ ঢালি দি কিনে অলপ টাইম মই লৰাই দিলোঁ নিমখটো দি দিলোঁ বাৰু তাৰপিছতে আপোনালোকে কোনে কেঁকোৰা খাই ভাল পায় ক'বচোন বাৰু ঘৰৰ বাকী পৰিয়ালে নাখায় দাদা আৰু মোৰ বাবে বনাইছোঁ কেনেকুৱা হৈছে নাজানো আৰু এয়া মই গেছটো অফ কৰি দি দিলোঁ এইখন হৈছে মোৰ ৰাতিৰ থালি আচলতে নিজে বনাইছোঁ যিহেতু ভাল হোৱা বুলি ক'বই লাগিব জানেনে আপোনালোকেও বাৰু এনেকৈ বনাই খাবচোন বাৰু কিন্তু সঁচাকৈ জানেনে বহুত